আমালোকে যেটা চেপ্টাৰ কৰিম সেইটোৰ নাম কি হ'ল ৰেচিঅ' আৰু প্ৰপৰ্শ্যন। ৰেচিঅ' আৰু প্ৰপৰ্শ্যন আজি আমালোকে কাৰ বিষয়ে কৰিম ৰেচিঅ', কালি প্ৰপৰ্শ্যনৰ বিষয়ে কৰিম। ৰেচিঅ' কি আমালোকে সকলোৱে ৰেচিঅ' পঢ়ি আহিছোঁ সৰুৰে পৰা। ৰেচিঅ' কি এইবিলাক নালাগে, আমাৰ কোৱেশ্যনত কেতিয়াও নাহে যে ৰেচিঅ' কাক কয়, ৰেচিঅ' কেইবোৰ এইবিলাক নালাগে। আমালোকে ইয়াত কি কৰিম ৰেচিঅ'। ৰেচিঅ' কি ৰেচিঅ'ক আমালোকে কি বুলি কওঁ অনুপাত। তাত ৰেচিঅ' আমালোকে যেতিয়া ল'ম, ৰেচিঅ' দুটা কোৱান্টিটিৰ মাজত বা দুটা নাম্বাৰৰ মাজত আমালোকে কি ল'ম ৰেচিঅ' ল'ম। তাত যেতিয়া আমালোকে দুটা কোৱান্টিটি বা দুটা নাম্বাৰৰ মাজত ৰেচিঅ' ল'ম তেতিয়া কি হ'ব লাগিব, যেনে মই এটা কওঁ এক্সাম্পল যে 30 মিনিট and 45 seconds. Find the ratio. মই ইয়াত কি ক'লো যে 30 মিনিট আৰু 45 সেকেন্ড, মই ইয়াৰ 30 মিনিট আৰু 45 সেকেন্ডৰ কি ওলাব ক'লো ৰেচিঅ' ওলাব ক'লো। তেনেহ'লে আমালোকে ৰেচিঅ' কেনেকৈ ওলাম, সাধাৰণভাৱে 30 মিনিট আৰু 45 সেকেন্ডৰ ৰেচিঅ' ওলাম। তেতিয়া ৰেচিঅ' ওলাম কিমানেৰে কাটে 15 কাটিলে 3, 15 কাটিলে 2। আমালোকৰ মতে কি 2 আৰু 3, কিন্তু এইটো হোৱা নাই ৰেচিঅ'। আমালোকে ৰেচিঅ' এইটো হোৱা নাই কিয়, এইটো হোৱা নাই কাৰণ ৰেচিঅ' সদায় সেম কোৱান্টিটিৰ মাজত কি লোৱা হয়। যেনে সেম কোৱান্টিটি মানে হ'ল যেনে ইয়াত মই ৰেচিঅ' কাৰ মাজত দিছোঁ লৈছোঁ 30 মিনিট আৰু 45 সেকেন্ডৰ মাজত। 30 মিনিট আৰু 45 সেকেন্ড, মিনিট এটা ইউনিট আৰু সেকেন্ড আমালোকে কি জানো টাইমত ইউনিট কেইটা তিনিটা, আৱাৰ মিনিট আৰু সেকেন্ড, এইবিলাক কি টাইমৰ ইউনিট। আমালোকে যেতিয়া ৰেচিঅ' ল'ম তেতিয়া যি দুটাৰ মাজত ৰেচিঅ' ল'ম যেনে 30 মিনিট আৰু 45 সেকেন্ড, এই 45 সেকেন্ডটোকো হয়তো আমালোকক মিনিটত কনভাৰ্ট কৰিব লাগিব, হয়তো 30 মিনিটটোক আমালোকে কিহত কনভাৰ্ট কৰিব লাগিব সেকেন্ডত কনভাৰ্ট কৰিব লাগিব। সেইকাৰণে ৰেচিঅ' আমালোকে যেতিয়া ল'ম তেতিয়া যিবিলাক ইউনিট ল'ম কোৱান্টিটি ল'ম, সেই কোৱান্টিটি বিলাকৰ যিবিলাক ইউনিট হ'ব এই ইউনিট বিলাক সেম হ'ব লাগিব। যেনে মই যদি ইয়াত ৰেচিঅ' তাত ইয়াত এইটো হোৱা নাই, ইয়াৰ কাৰণে আমালোকে কি কৰিম 30 মিনিটত আমালোকে যেতিয়া সেকেন্ডত ল'ম 30 মিনিট 60 মাল্টিপ্লাই কৰিলে মিনিট কি হয় সেকেন্ডত আহে, তাত এইটো কি হ'ল সেকেন্ডত আহিল আৰু ইয়াত কি আছে 45 সেকেন্ড। বুজি পাইছা, যেতিয়া আমালোকে ৰেচিঅ' ল'ম তেতিয়া কি হ'ব লাগিব কোৱান্টিটি বিলাকৰ ইউনিট যিবিলাক ইউনিট আছে এইবিলাক ইউনিট সেম হ'ব লাগিব। ঠিক তেনেদৰে এতিয়া যদি আমালোকে ৰেচিঅ' ল'লে কিমান হ'ব 15 ৰে কাটিলে কিমান হ'ব 3, 15 ৰে কাটিলে 2 আৰু 3 ৰে কাটিলে 20, that means 40:1। তাৰমানে এতিয়া আমালোকে এই দুটাৰ মাজত যদি ৰেচিঅ' হ'ব ৰেচিঅ' কি হ'ব 40:1। এইটো কিহত আহিল সেকেন্ডত আহিছে, এইটো কিহত আহিছে সেকেন্ডত আহিছে। ঠিক যে এই কাৰণে কৈছো যে যেতিয়া আমালোকে ৰেচিঅ' ল'ম ইয়াৰ পৰা কি বুজিলো, যেতিয়া আমালোকে ৰেচিঅ' ল'ম ৰেচিঅ' must be in same unit। বুজি পাইছা, আমালোকে যেতিয়া ৰেচিঅ' ল'ম ৰেচিঅ' কেনেকৈ ল'ম, ৰেচিঅ' তেতিয়া ল'ম যেতিয়া আমালোকৰ এই ইউনিট দুটা একে হ'ব, তেতিয়াহে আমালোকে এই দুটাৰ মাজত ৰেচিঅ' ল'ব পাৰিম। বুজি পাইছা, এতিয়া যেনে মই ক'লো যে আৰু এটা এক্সাম্পল ধৰা 1 hour 30 minutes and 45 minutes find the ratio। আমালোকক কি ওলাবলৈ ক'লে ৰেচিঅ' ওলাবলৈ ক'লে কি কৰে দিছে 1 hour 30 minutes আৰু 45 minutes। এতিয়া আমালোকে কি ওলাম ৰেচিঅ' ওলাম, তাত ৰেচিঅ' ওলাতে এইটো আমালোকক কিহত কনভাৰ্ট কৰিব লাগিব মিনিটত কনভাৰ্ট কৰিব লাগিব। এইটোতো মিনিটত আছে
যদি এইটো মিনিটত নাথাকিল হয়, এইটো যদি সেকেন্ডত থাকিল হয় তেনেহলে আমালোকে এইটো সেকেন্ডত কনভার্ট কৰিলো হয়, এইটো সেকেন্ডত থাকিল হয়। কাৰণ এই যেটো কিয় কৈছো, কাৰণ আমালোকে ৰেশিও সদায় সেম ইউনিট বা সেম কোৱান্টিটিৰ মাজত হেল্ল যেনে ইয়াত যদি এইবিলাক এতিয়া যদি আমালোকে এইটো মিনিটত কনভার্ট কৰো 1 আৱাৰ 30 মিনিট, তাত 1 আৱাৰত কিমান মিনিট 60 প্লাস 30 মিনিট, তাত কিমান হ'ব 90 মিনিট। তাত আমালোকে যেতিয়া এইটো মিনিটত কনভার্ট কৰিলো, এইটো কি হ'ল 90 মিনিট আৰু এইটো কি হ'ল আছিল 45 মিনিট। এতিয়া যদি আমালোকে ৰেশিও লও কিমান হ'ব 2:1। এতিয়াহে আমালোকে ৰেশিও ল'ব পাৰিম, যেতিয়া ইউনিটটো সেম থাকিব তেতিয়াহে আমালোকে ৰেশিও ল'ব পাৰিম। বুজি পাইছা? তাত ৰেশিওৰ প্ৰথম অনুপাতৰ প্ৰথম কি ৰুল কিটো, প্ৰথম ৰুলটো হ'ল যেতিয়া আমালোকে দুটা কোৱান্টিটি থাকিব, এই কোৱান্টিটি বিলাক আমালোকৰ সেম ইউনিটত কনভার্ট কৰিব লাগিব, যদি দিয়া নাথাকে কনভার্ট কৰি। তেনেহলে এতিয়া আমালোকে অলপ আগুৱাই যাওঁ। এতিয়া আমালোকে যদি ৰেশিও প্ৰথমে আমালোকে এতিয়া কি কৰিম, ৰেশিও কম্বাইন কৰা শিকিম। ৰেশিও কি চেপ্টাৰ যেটো আছে এইটো বহুত ইম্পৰ্টেন্ট হয়, কিহৰ কাৰণে এই ৰেশিও চেপ্টাৰৰ দ্বাৰাই আমালোকে বহুতো চেপ্টাৰ কৰিব পাৰিম। যদি আমালোকে ৰেশিও ভালদৰে কৰিব নোৱাৰো তেনেহলে এই বাকি চেপ্টাৰ যিবিলাক আছে এইবিলাক আমালোকে ভালদৰে কৰিব নোৱাৰিম। সেই কাৰণে ৰেশিওটো অলপ ভালদৰে কৰিবলৈ চেষ্টা কৰিবা। তেতিয়া আমালোকে কি কৰিম, 2 নম্বৰ কনসেপ্টত যেতিয়া যাম, তেতিয়া হল ৰেশিও কম্বাইন কৰিম। ৰেশিও কি কৰিম আমালোকে কম্বাইন কৰিম, ৰেশিও কম্বাইন কৰিম। তাত ৰেশিও কম্বাইন কেনেকৈ কৰিম, যেনে ইয়াত ৰেশিও দিয়া থাকিব, যেনে এটা ৰেশিও দিয়া আছে, এক্সাম্পল লৰে হয় বুজাই দিও, এ আৰু বি ধৰা এই দুটা ৰেশিও দিয়া আছে কিমান 2:3। বি আৰু সি ইয়াৰ ৰেশিও দিয়া আছে ধৰা কিমান আছে 4:5। আমালোকক ওলাবলৈ কি ক'ব, ফাইন্ড দা ৰেশিও, কাৰ মাজত ৰেশিও ওলাবলৈ ক'ব a:b.c, ইয়াৰ মাজত ৰেশিও ওলাব ক'ব। তেতিয়া আমালোকে কেনেকৈ ৰেশিও ওলাম, যেনে কি কৈ দিয়া আছে, ইয়াত দুটা দিয়া আছে a:b 2:3 দিয়া আছে আৰু b:c কিমান দিয়া আছে 4:5। আমালোকে কি ওলাবলৈ কৈছে যে a:b:c। তেনেহলে আমালোকে কেনেকৈ ওলাম, যেনে তাত ইয়াত সলিউশন যদি লিখো কেনেকৈ হ'ব, আমালোকে এইবিলাক 2-3 ধৰণে কৰিব পাৰো। মই দুটা মান কৈ দিম, তোমালোকৰ যেটো ভাল লাগে সেইটো কৰিবা। যেনে আমালোকক কি ওলাবলৈ কৈছে a:b:c ওলাবলৈ কৈছে। তাত এতিয়া দেখা আমালোকক ওলাম কি a:b:c, a ratio b ratio যে c ratio। তাত কেনেকৈ ওলাম, তাত a আৰু b কিমান দি আছে 2-3, যি দি আছে হেতুৱে এনেকৈ লিখা, b আৰু c কিমান দি আছে 4-5। বুজি পাইছা? ইয়াত কি কৈ আছো যে a আৰু b মান কিমান দি আছে, ৰেশিও কিমান আছে 2 আৰু 3, b আৰু c মান কিমান দি আছে 4 আৰু 5। এতিয়া আমালোকক ওলাবলৈ কৈছে কি a b আৰু c ৰেশিও। ইয়াত দেখা এইটো আমালোকে যেটো b তলত আছে এইটো আমালোকে b ৰেশিও বুলি ধৰি লম, b ৰ মান বুলি যদি ধৰি লও, তাত b ৰ মান ইয়াত কিমান 3, ইয়াত কিমান 4। এটা সংখ্যাৰে মান এটা ঠাইতে দুটা বেলেগ বেলেগ হ'ব পাৰে নোৱাৰে। সেই কাৰণে আমালোকে এই b আৰু c b ৰ মানটো সেম কৰি লম। তাত সেম কৰি লোৱাৰ কাৰণে কি কৰিম যে b কিহৰ লগত পূৰণ কৰিলে 4 ৰ সেম, 4 ৰ কিহৰ লগত পূৰণ কৰিলে সেম কি নাম্বাৰ আহে। যেনে মই কৈ আছো বুজিব পাৰিবা, যেনে মই যদি এই গোটেইটো সংখ্যাটোৰ লগত মই কিমান পূৰণ কৰিলো 4 পূৰণ কৰিলো, আৰু এই গোটেই সংখ্যাটোৰ লগত মই 3 মাল্টিপ্লাই কৰিলো। কিয় কৰিলো কৈ আছো যে ইয়াত যদি আমালোকে প্ৰথমটো 4 ৰে মাল্টিপ্লাই কৰো তেনেহলে এই 3 যেটো আছে 3 লগত 4 মাল্টিপ্লাই হলে কিমান হ'ব 12 হ'ব। সেম যদি আমালোকে নিচৰটো দেখো, নিচৰ সংখ্যাটোৰ ক্ষেত্ৰত ইয়াত কি আছে 4 আছে, এই 4 ইয়াত কি আছে 4 আছে। তেনেহলে আমালোকে এই 4 লগত যদি 3 মাল্টিপ্লাই কৰো কিমান হ'ব 12 হ'ব। এই কাৰণে 12 বানালো, যাতে ওপৰতো b ৰ মান কিমান হ'ল 12 হ'ল, c ৰ মান কিমান হ'ল আৰু নিচৰটো b ৰ মান কিমান হ'ল 12 হ'ল।
তাত ইয়াত আমালোকে কি লিখিব পাৰো b ৰ মান 12 হৈছে এতিয়া দেখা এই 4 যে এর এটো আহি মাল্টিপ্লাই হ'ব 8 মাল্টিপ্লাই হলে এর মান কিমান হ'ব 8 হ'ব আৰু b তো গৈ ইয়াত যদি 3 এই sin লগত মাল্টিপ্লাই হ'ব কিমান হ'ব 15 হ'ব বুজি পাইছা 8 into 12 8 is to 12 is to 15 এইটো a b c ৰ ৰেশিও এনে ধৰে আৰু এই ধৰণে কৰিব পাৰো অৰ আমাৰ ওলাবলৈ কি কৈছে a is to b is to c আমালোকে কেনেকৈ ওলাম a এর মান কিমান দি আছে 2 3 আৰু b আৰু c এর মান দি আছে 4 5 বুজি পাইছা b এর মান কিমান দি আছে 4 5 এতিয়া হলে আমালোকে কি কৰিম a is to b is to c ওলাব লাগে তেনেহলে আমালোকে কি কৰিম ইয়াৰ লগত এইটো মাল্টিপ্লাই কৰিম এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম তেনেহলে কিমান হ'ব 8 12 15 বুজি পাইছা আৰু এই ধৰণে কৰিব পাৰো যেনে ইয়াত কি ওলাব কৈছে a is to b is to c ওলাবলৈ কৈছে তেনেহলে আমালোকে কেনেকৈ ওলাম a 2 3 b কিমান দি আছে 4 5 তেনেহলে এই b এই যে a আৰু b এর মান দিয়া আছে ইয়াত কি c এর মান দিয়া আছে c এর মান দিয়া নাই যেটোৰ মান দিয়া নাথাকিব তাৰ সন্মুখৰ পৰা আনিম বা তাৰ পিছৰ পৰা সংখ্যা লৈ যাম যেনে যে ইয়াত c এর মানটো নাই এই কাৰণে b এর মানটোৱে ইয়াত c শিফট হ'ব কিমান হ'ব 3 হ'ব আৰু 4 এই 4 ৰ আগত a আছে যেটো a এর মান দিয়া নাই এই পিছৰ পৰা 4 আহি ইয়াত বহিব তেনেহলে কিমান হ'ব দেখা তাত a b c এর মান এইটো মাল্টিপ্লাই কৰিবা এইটো মাল্টিপ্লাই এইটো মাল্টিপ্লাই তাত 8 12 and 50 বুজি পাইছা আমালোকে এনেদৰে ৰেশিও ওলাব পাৰি তাত ৰেশিও কেনেকৈ ওলালো যে কেনেকৈ কম্বাইন কৰিলো বুজি পাইছা এতিয়া আমালোকে আৰু এটা এক্সাম্পল কৰো তাৰপিছত মোৰ যিবিলাক কোশ্চেন লিখা আছে এইবিলাক নোট কৰি দিম যেনে ধৰা ইয়াত ৰেশিও দি আছে কিমান 2 আৰু 5 b ৰেশিও দি আছে 5:3 এতিয়া মই কলো find the ratio কাৰ মাজত a b আৰু c ৰ মাজত তেনেহলে আমালোকে কেনেকৈ ওলাম সলিউশন a b আৰু c ৰ ৰেশিও ওলাম কেনেকৈ 2 3 দি আছে 2 আৰু 5 দি আছে 5 আৰু 3 দি আছে তেনেহলে আমালোকে মই কি কলো যে আমালোকৰ যেটো b এর মান দিয়া থাকিব এটুতে আমালোকে কৰিবলৈ প্ৰযোজ্য কৰিম b এর মান যেটো দিয়া থাকিব যেনে ইয়াত b এর মান উপৰতো দি আছে নিচতো দি আছে দুটা ৰেশিওৰ ক্ষেত্ৰতে b এর মান দি আছে তেনেহলে আমালোকে কি কৰিম b এর মান সেম কৰিম b এর মান ইয়াত কি আছে সেমে আছে তেনেহলে ৰেশিওটো ইয়াত b কিমান হ'ব 5 ইয়াত c 3 ইয়াত a বুজি পাইছা এতিয়া আমালোকে কোশ্চেন প্ৰেক্টিস কৰিম কোশ্চেনৰ সহায়ত সকলোবিলাক পূৰণ কৰিবা যেনে প্ৰথম কোশ্চেন হল what is the ratio between 15 gram and 2 kg রেশিও অপশন দিয়ে আছে ধরা 140 বি অপশন দিয়ে আছে ধরা 340 সি অপশন দিয়ে আছে কি 580 ডি অপশন কিমান দিয়ে আছে 282 ইয়াত কি বলো যে এটা what is the ratio between আমাৰকৰ কাৰ্গাৰ মাজত ৰেশিও লব লাগে 15 গ্ৰাম আৰু 2 কেজি তাত 15 গ্ৰাম আৰু 2 কেজিৰ মাজত যেটা ৰেশিও লব লাগে তাত মই অলপ আগতে কি কলো যে ৰেশিও ওলাৰ কাৰণে প্ৰথমে আমাৰকৰ যিবিলাক কোৱান্টিটি দিয়া থাকিব এই কোৱান্টিটি বিলাক সেম হ'ব লাগিব যেনে ইয়াত যদি 15 গ্ৰামত আছে এইটো তাৰ পিছত আছে 2 কেজি ইয়াৰ মাজত ৰেশিও লব লাগে তাত আমাৰকৰ প্ৰথমে কি কৰিম কোৱান্টিটি যিবিলাক আছে এইবিলাকক সেম কৰাৰ যে ইউনিট বিলাকক সেম কৰিম যেনে 2 কেজি 1 কেজি কিমান গ্রাম হয় 1 কেজি কিমান গ্রাম 1000
গ্রাম। আর 1 কেজি যদি 1000 গ্রাম, তাহলে 2 কেজি কিমান গ্রাম? 2000 গ্রাম। বা 2 into 1000 গ্রাম। এতে গ্রাম গ্রাম আছে, তাতে রেশিও গ্রাম গ্রাম ক্যান্সেল যাব, থাকিব কিমান? 50 শূন্য ক্যান্সেল, 5 এর কিমান হ'ব? 20। আর 1:40, তাতে রেশিও কিমান হ'ব? 1:40। আর आंसर কিমান হ'ব? 1:40। বুজি পাইছা? ইয়াৰ সিম্পল লজিক কি, যিবিলাক কোৱান্টিটি দিয়া থাকিব, এই কোৱান্টিটি বিলাকৰ লগত যিবিলাক ইউনিট দিয়া থাকিব, ইউনিট বিলাক আমালোকক সদায় কি কৰিব লাগিব? সেম কৰিব লাগিব। তাৰ পিছতে আমালোকে ৰেশিও ল'ব পাৰিম। বুজি পাইছা? এতিয়া 2 নম্বৰ কোৱেশ্চনটো লিখা, what is the ratio between what is the ratio between what is the ratio between 45 minute and 1 hour? কি বলো যে what is the ratio between 45 minute and 1 hour? আমাকে কেনেকৈ কৰিম? অপচন হল A 4:3, B অপচন হল 3:4 কৰিবলৈ চেষ্টা কৰা তোমালোকে, C 2:3, D 3:2। এতিয়া আমাকে কি কলো যে what is the ratio between 45 minute and 1 hour? 1 ঘন্টা আৰু 45 মিনিটৰ মাজত আমাক কিমান লাগে? ৰেশিও লাগে। যেতিয়া আমাক ৰেশিও লাগে, প্ৰথমে মই কি কৈছো, এতিয়া এটা কনসেপ্টৰ কথা কৈছো যেটো ইউনিট সেম কৰিব লাগে। তাত 45 মিনিট আৰু 1 আৱাৰত যদি কনভাৰ্ট কৰিম, 1 আৱাৰ কিমান মিনিট? 60 মিনিট। মিনিট মিনিট ক্যান্সেল, 15 এৰে কাটিলে 4 3, তাত 3:4। তাত আমালোকৰ ৰেশিও কিমান হ'ব? 3:4। বুজি পাইছা? এতিয়া 3 নম্বৰটো মই এইবিলাক মুছি দি আছো। এতিয়া 3 নম্বৰটো, 3 নম্বৰটোৰ ক্ষেত্ৰত যেতিয়া 3 নম্বৰ কোৱেশ্চনটো লিখা, কি দি আছে যে if A is to B কিমান? 4:5 and B is to C কিমান দিয়া আছে আমাৰ? 3:4, then find কি ওলাবলৈ কৈছে আমালোকক? A is to B is to C ওলোৱা। মই অপচন দিছো, এতিয়ালৈকে তোমালোক উলিয়াই থাকা। A অপচনটো হল 13 15 17, 13 15 is to 17। B অপচনটো হল 11 12 is 13। C অপচনটো হল 12 15 and 20। D number cannot define। আমালোকৰ তো D নম্বৰটো নহবই, কাৰণ আমালোকে ইয়াৰ পৰা উলাব পাৰিমেই। যেনে ইয়াত দেখা কি কৈছে আমালোকৰ A is to B কিমান দি আছে? 4:5, B is to C কিমান দি আছে আমালোকৰ? 3:4, আৰু then find A is to B is to C। আমালোকে কেনেকৈ উলাম? তাত A is to B is to C উলাৰ কাৰণে আমালোকে কি কৰিম? A আৰু B আৰু C, A B C 4 আৰু 5, B C 3 আৰু 4। তেনেহলে আমালোকে যদি ৰেশিও উলাবলৈ যাও, ইয়াৰ লগত কিমান পূৰণ কৰিম? 3, ইয়াৰ লগত কিমান পূৰণ কৰিম? 4, ইয়াৰ লগত কিমান পূৰণ কৰিম? 5। then 3 হলে কিমান হ'ব? ইয়াত 12, ইয়াত 15, ইয়াতো 15, তাৰ মানে ৰেশিও 15 আৰু ইয়াত 20। বুজি পাইছা? তাত কিমান হ'ব? 12 15 20। আমালোকে এইটো নকৰাকৈ অপচনৰ পৰা ক'ব পাৰিম। অপচনত আমালোকৰ কি দি আছে? A is to B কিমান হ'ব লাগিব? 4:5। তাতে A আৰু B, তেনেহলে আমালোকৰ A আৰু B, তাত ইয়াত যদি ক্যান্সেল কৰো A আৰু B, এইটো ধৰা মনে নাই, তেনেহলে 3 আৰু 15, 13 আৰু 15 ৰ মাজত যদি আমালোকে ৰেশিও লও, 4:5 হ'ব? নহব। যেতিয়া 4:5 নহয়, তাৰ মানে A is to B ইয়াত তো নহবই, 4:5 যেহেতু নাই ইয়াত, তাত সেম এইটো ধৰণ দেখা। B যদি আমালোকে C টো যদি না ধৰো, কি হ'ব লাগে? A is to B ৰ মান কিমান হ'ব লাগিব? 4:5, ইয়াত কিমান আছে? 11:12, কেতিয়াও হ'ব নহয়। সেম ইয়াত যদি দেখা, ইয়াত দেখিলে আমালোকৰ যোনটো ৰেশিও দি আছে যে
12 15 20 কিন্তু আমালোকৰ a আৰু b ইছটো যে a ইছটো b কিমান দি আছে 4:5 তাৰ এই c অপচনতো আমালোকৰ কি হ'ব লাগিব 4:5 হ'ব লাগিব এইটো কেনসেল কৰিলে ইয়াত যদি আমালোকে 3 ৰে কেনসেল কৰো 4:5 হ'ব ঠিক আছে আমালোকৰ তাৰ পিছত কি কৈছে যে b আৰু c যদি লও এতিয়া আমালোকে a নধৰিম তাৰ b আৰু c যদি লও কিমান হ'ব লাগিব 3 আৰু 4 তেনেহলে ইয়াত কিমান হৈছে 4 হৈ আছে না নাই এটা যদি কাৰ্টুন 4 হৈ আছে আছে বুজি পাইছা এইটো মিলিছে এইটোই হ'ব आंसर বুজি পাইছা এতিয়া আমালোকে আৰু এটা কৰি চাও এটা কই তারপর দুই তিন রাউন্ড কৰি দিম তাৰপিছত তোমালোকে কৰিবা a আৰু b কিমান দিয়া আছে ইয়াত a আৰু b e আৰু c আমাক ওলাব ক'ব a:b:c যেনে কিমান দিয়া আছে আমালোকৰ ইয়াত যে 2√3 এটো 4 নম্বৰৰ হয় 2√3 আৰু কিমান দিয়া আছে 5 b আৰু c কিমান দিয়া আছে আমালোকৰ 3 4 কি √3 আৰু 2 √3 2 হ্যাঁ আমালোকৰ a:b দিয়া আছে কিমান 2√3:5 b আৰু c কিমান দিয়া আছে √3:2 আমালোকক কি ওলাব কৈছে a:b:c তেনেহলে আমালোকে কেনেকৈ ওলাম আমালোকক অপচন বিলাক মই লিখি আছো তোমালোকে পঢ়ি থাকা এতিয়ালৈকে অপচন বিলাক হ'ল 6 5√3 10 5√3 আৰু 10 b অপচনটো হ'ল কিমান 4 5√3 আৰু 2 C অপশনটো হল কিমান আমাৰ যে 4 5 4 5√3 আৰু 10 4 5√3 আৰু 10 এতিয়া দেখা সেম আগৰ নিচিনাই কৰিম আমালোকে কি কৰিম a b c যদি অপশনৰ পৰা পঢ়োতে অসুবিধা হয় 2√3 5 b c √3 আৰু 2 তেনেহলে আমালোকে যদি কি কৰো মাল্টিপ্লাই কৰি দিও এটো কিহে মাল্টিপ্লাই কৰিব লাগিব √3 ৰে মাল্টিপ্লাই কৰিব লাগিব এটো কি হয় 5 ৰে তেতিয়া কি হ'ব √3 ৰে মাল্টিপ্লাই কৰিলে 6 √3 √3 কিমান হয় 3 2 6 আৰু ইয়াত কিমান হ'ব 5 √3 আৰু ইয়াত কিমান হ'ব 5 2 10 বুজি পাইছা √3 লগত মাল্টিপ্লাই কৰিলে কি হয় আমালোকে কি জানো √3 √3 মাল্টিপ্লাই কৰিলে 3 হয় মাল্টিপ্লাই কৰিলে কি হয় 3 হয় এনেকৈ আমি পিছ কই তাত 6 5√3 10 হৈছে তাত আমালোকৰ অপচন কোনটো যাব এই অপচন হৈছে এতিয়া 5 নম্বৰটো তোমালোকে নিজে কৰিবা মই এই টেষ্টটো ইয়াৰ লগত লিংক কৰি দিম তোমালোকে নিজে কৰিবা 5 নম্বৰটো এতিয়া 6 নম্বৰটো দেখা এতিয়া 6 নম্বৰ 5 নম্বৰটো নিজে কৰিবা 6 এতিয়া 6 নম্বৰ কি হ'ল যে if 3a equal to 4b equal to 5c then find a b and c কেনেকৈ ওলাব অপশন দিয়া আছে না এই অপশন দিয়া আছে কিমান 12 15 20 বি অপশন কিমান দিয়া আছে ধৰা 8 15 70 সি অপশন কিমান দিয়া আছে ধৰা 20 15 and 12 d cannot determine কি বলু যে এইটো এটা নতুন টাইপৰ হল নতুন টাইপটো কি দি আছে যদি if 3a equal to 4b equal to 5c আমালোকক কি ওলাব লাগে a:b:c এতিয়া যদি আমালোকে ইয়াত কনসেপ্টৰ পিছত যাও তেনেহলে আমালোকে অলপ লং কৰিব লাগিব আমালোকে ইয়াত লং নকৰিম সৰুই কৰিম আমালোকক ইয়াত কি কৈছে কৰিবলৈ চেষ্টা কৰা প্ৰশ্নে কি কৈছে যে 3a equal to 4b equal to 5c ইয়াত আমালোকে বহুত কেইটাৰ মান নাজানো a ৰ মান নাজানো b ৰ মান নাজানো c ৰ মান নাজানো এই তিনিটাই কৈ দিয়া আছে যে সমান আমালোকে যিকোনো এটা সংখ্যাৰ সমান ধৰিব পাৰো
বা আমালোকে এই সংখ্যাটো কেৰো সমান হ'ব পাৰে নে নাই পাৰে আমালোকে কেৰ সমান নলৈ এটা সংখ্যাৰ সমান ল'ম যিটো 1 বুলি ধৰি লম যে এই সকলোবিলাক সংখ্যা কাৰ সমান 3a 4b = 5c = এইবিলাক সংখ্যা কাৰ সমান নিশ্চয় যিকোনো এটা সংখ্যাৰ সমান হ'ব ওই সংখ্যাটো আমালোকে কেও বুলি ধৰি ল'ব পাৰো কিন্তু আমালোকৰ ক্যালকুলেশনৰ সুবিধাৰ কাৰণে আমালোকে এটো 1 বুলি ধৰিলো কি বুলি ধৰিলো 1 বুলি ধৰিলো যদি 1 বুলি ধৰিলো তেনেহলে আমালোকে কি ক'ব পাৰিম যে 3a = 1 4b = 1 and 5c = 1 বুঝি পাইছা ইয়াৰ পৰা আমালোকে যদি a আনো 3 ইয়াত a লগত কি হৈছে মাল্টিপ্লাই হৈছে সমান চিহ্নৰ যে বিপরীত ফালে গলে কি হয় সমান চিহ্নৰ ফলত তাতো অপোজিট ফালে গলে কি হয় মাল্টিপ্লাই থাকিলে ডিভাইড হয় v ইয়াত কি হৈছে 4 মাল্টিপ্লাই হৈছে তাত ইফালে আহিলে কি হ'ব ডিভাইড c লগত 5 মাল্টিপ্লাই হৈছে ইফালে আহিলে কি হ'ব ডিভাইড এতিয়া দেখা a b c আমালোকে সিম্পলি পাই গৈছো কাৰ 1/3 1/4 1/5 কিন্তু এটো এক্সাক্ট নহয় কাৰণ এটো আমালোকে এক্সাক্ট হে লৈছো কিন্তু এটো এক্সাক্ট নহয় এটো k/3 k/4 k/5 তাত আমালোকে k নলয় এটো সহজ কৰাৰ কাৰণে আমালোকে কি লৈছো যে যেটো আমালোকে ৰেশিও লম এই কাৰণে সহজ কৰাৰ কাৰণে 1 লৈছো তেনেহলে আমালোকে এতিয়া কি লাগে a b আৰু c a b আৰু c তাত 1/3 1/4 1/5 এইটো হল আমালোকৰ ৰেশিও কিন্তু অপচনত এই ৰেশিও দিয়া আছে অপচনত এই ৰেশিও দিয়া নাই তেনেহলে আমালোকক এতিয়া এই ৰেশিওটো ইয়াত কনভাৰ্ট কৰিব লাগিব এনেকৈ কনভাৰ্ট কৰিব লাগিব তাত কেনেকৈ এই ৰেশিও আমালোকে কনভাৰ্ট কৰিম তেতিয়াহলে আমালোকে কি কৰিম নিচৰ যিবিলাক সংখ্যা দিয়া আছে যেনে 3 4 আৰু 5 তাৰ এলসিএম লম 3 4 আৰু 5 ৰ যদি আমালোকে এলসিএম লম কিমান হ'ব 25 4 আৰু 3 এলসিএম কেনেকৈ লয় মোক পঢ়াই দিম এইবিলাক কিমান হ'ল 60 তাত কিমান হ'ল 60 তাত এই সংখ্যাটো এই ৰেশিওৰ লগত আমালোকে 60 মাল্টিপ্লাই কৰিম 60 যেতিয়া মাল্টিপ্লাই কৰিম এই 60 ইয়াতো বহিব তেতিয়া কি হ'ব 1:3 ইনটু 60 3 ৰে কাটিলে কি হ'ব 20 1/4 15 আৰু 5 ৰে কাটিলে কিমান হ'ব 12 এইটোৱে হ'ল আমালোকৰ आंसर 20 15 আৰু 12 এইটো হ'ল আমালোকৰ आंसर বুজি পাইছা এইটো আমালোকে শৰ্টকাট কৰিব পাৰিম কেনেকৈ এনে এইবিলাক ইমান কিছু কৰিবলৈ দৰকাৰ নাই কি আছে 3a = 4b = 5c আমালোকক কাৰ ৰেশিও লব কৈছে a b c এই এর নিচত কি আছে 1 3 আছে এর লগত কি আছে 3 আছে তাত আমালোকে 1/3 লিখিম b লগত কি আছে 1 4 আছে 1/4 লিখিম c লগত 5 আছে 1/5 লিখিম তেতিয়ালে কি হ'ব এটো আমালোকে তাৰ ভিতৰত এলসিএম লম কিমান হ'ব 60 তাত ইয়াত হ'ব 20 15 আৰু 12 আৰু হ'ব কি 12 আৰু কিমান হ'ব 12 বুজি পাইছা কি হ'ব 3a = 4b = 5c যদি হয় তেতিয়া হলো হ'ব কি 20 15 আৰু 12 এটো বুজি পাইছা এনেকৈ কৰিলো যদি সংখ্যা বিলাক ইকুৱেল দি আছে কাৰ সমান ধৰিলো আৰু এবাৰ বুজি লোৱা 1 ৰ সমান ধৰিলো তাত 1 ৰ সমান যদি ধৰিলো বা k ৰ সমান ধৰিলো তাত যদিও আমালোকে k ৰ সমান ধৰিলো হয় তেনেহলে কি হল হয় যদি তোমাৰ কোশ্চেন কৰি আছে যে k ৰ সমান ধৰিবা আমালোকে তাত এইটো কি হ'ব যেনে মই এনে বুজাই দি আছো যদি k হয় কি হ'ব তাত আমালোকৰ a কিমান আহিব k/3 b কিমান আহিব আমাৰ k/4 c কিমান আহিব আমাৰ k/5 তাত আমালোকৰ কাৰ ৰেশিও লাগে a ৰেশিও b ৰেশিও c তাত k/3 k/4 আৰু k/5 তাত এই k কেনসেল যেটো ৰেশিওত আছে তাত কেনসেল যাব থাকিব কি 1/3 1/4 আৰু 1/5 এই লাইনটো সৰু কৰাৰ কাৰণে আমালোকে এই k ৰ মান কি বুলি লও 1 বুলি লও এতিয়া আমালোকে যদি 60 ৰে মাল্টিপ্লাই কৰো 6 তাত সেম এইটো আহিব কিমান হ'ব 12 20 15 and 12 হৈছে বুজি পাইছা কেনেকৈ হল
এতিয়া আমি আৰু এটা কৰি দিছোঁ আৰু ওটা উঠা থাকে তাত এতিয়া 2 নম্বৰটো লিখা বা 6 নম্বৰটো ৰকি হ'ল এতিয়া আমাদের 7 নম্বৰটো কৰিম এতিয়া আমাকে কিমান নম্বৰটো কৰিম 7 নম্বৰ কি কৈছে 7 নম্বৰটো কি কৈছে if 2x equal to 3y equal to 6z then it will all of hard then কি কৈছে 1 by x plus 1 by y 1 by z is equal to এইটো কৰিবলৈ যাওঁতে যে এইটো কৰিবলৈ যাওঁতে আমালোকে কি কৰিব লাগিব আগে ইয়াত x ৰ মানো নাজানো y মানো নাজানো z ৰ মানো নাজানো ইয়াত ভ্যালু পুট কৰিব লাগিব x ৰ ভ্যালু পুট কৰিব লাগিব y ৰ ভ্যালু পুট কৰিব লাগিব z ৰ ভ্যালু পুট কৰিব লাগিব তাৰ পিছতে আমালোকে কিবা এটা সংখ্যা পাম ধৰা কিবা এটা সংখ্যা পাম তেনেহলে আমালোকে x ৰ ভ্যালু আৰু y ৰ ভ্যালু কেনেকৈ আনিম তাত প্ৰথমে এই যেটো সংখ্যা দি আছে যেটো লাইন দি আছে ইয়াৰ আমালোকে কি ওলাব লাগিব ৰেশিও লাগিব ৰেশিও ললে কি হ'ব 2x 3y আৰু 6z যদি এইটো ৰেশিও লও কি হ'ব x y আৰু z x y আৰু z ৰেশিও ললে 1/2 1/3 1/6 এতিয়া আমালোকে কি লম এলসিয়াম কেনেকৈ লয় মই তোমাক শিকাই দিম পিছত ইয়াত 6 হ'ব এলসিয়াম ইয়াত 6 ৰে মাল্টিপ্লাই কৰিম যেতিয়া আমালোকে ইয়াত 6 ৰে মাল্টিপ্লাই কৰিম তাত ইয়াত কি হ'ব 3 2 1 রেশিও কিমান হ'ল 3 to 1 তার x এর ভ্যালু আমাকে 3 ধরিম y এর ভ্যালু 2 ধরিম z এর ভ্যালু 1 ধরিম ঠিক এভাবে 1/x হলাম 1/y minus 1/z তো x এর ভ্যালু কিমান 3 তো 1/3 plus 1/2 minus of 1 যেটো একটু সলভ করুত কি হবে এই দুটো এলসিয়াম লব লাগিব এলসিয়াম ললে কি হয় 6 এই এলসিয়াম ইয়াত কি কিমান 3 ইয়াত ডিভাইড কৰিলে কিমান হ'ব 2 এই 2 ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব 2 বুজি পাইছে কি কৈছো যেটো আমালোকে এলসিয়াম লম এই নিচৰ সংখ্যাটোৰে তাক ডিভাইড কৰিম ডিভাইড কৰাৰ পিছত যেটো সংখ্যা আহিব এই সংখ্যাটোৰে আমালোকৰ ওপৰত যেটো থাকিব ওপৰটো কয় নিউমাৰেটৰ আমালোকে কি কৰিম পূৰণ কৰিম তাত 2 ইয়াত যদি 2 6 ক ডিভাইড কৰো 3 3 1 3 ইয়াত নিচত একো নাই তাত 6 6 minus 6 that minus ইয়াত কিমান হ'ব 5 minus 6/6 minus 1/6 आंसर কিমান হ'ব minus 1/6 বুজি পাইছা যে প্ৰথমে যেটো সংখ্যা যেটো আমাৰ লগৰ লাইন দি আছে যেটো ইকুয়েশন দি আছে এই ইকুয়েশনৰ পৰা প্ৰথমে আমালোকে কি কৰিম যে 2x = 3y = 6x যেটো দি আছে তাৰ পৰা আমালোকে x y আৰু z ৰ কি ওলাব লাগিব ফাৰ্স্ট ৰেশিও ওলাব লাগিব রেশিও উলার ভিতর আমাকে x এর মান পাম y এর মান পাম আর z এর মান পাম এই x এর মান y এর মান z এর মান এর বহাই ক্যালকুলেশন করলে আসবে বুঝছে বুঝি পাইছা এতিয়া আমাকে আর কেটা মান আছে 7 নম্বর লকি করিলো ইয়া লই থাক বলি কালি 8 এর পৰা 15 লই করি তাই দেখো এই টু শীট Thank you.